তোমাৰ এটা বহুত ডাঙৰ ভুল আজিয়ে শুধৰণি কৰি লোৱা। পঢ়া শুনাক তুমি তোমাৰ লক্ষ্য ভাবি বহি আছা। পঢ়া শুনা তোমাৰ গ'ল নহয়, সেইটো হৈছে তোমাক গ'ল পৰ্যন্ত পঠিয়াই দিয়াৰ এটা ৰাস্তা। আৰু যিদিনা তুমি এই ৰাস্তাৰে সুৰক্ষিতভাৱে পাৰ হৈ যাবা, তেতিয়া আৰু তোমাক কোনেও নকয়, ভাইটি মন দি পঢ়া শুনা কৰা, পঢ়া শুনা কৰা, মন দি পঢ়া শুনা কৰা। এই কথা কোনেও ক'বলৈ নাহে। আৰু তুমি নিজেই ভাবিবা, ইছ সেইটো সময় এইটো যদি কৰিলোহেঁতেন, বন্ধু মই টপাৰ হমেই হম। অকল মুখে নহয়, এইটো মনৰ পৰা বিচৰাচোন। এইবাৰ নহ'লেও অহা বছৰ নিশ্চিত মই টপাৰ হ'ম। এইটো বিশ্বাস কৰি পঢ়া শুনাটো আৰম্ভ কৰা। লাহে লাহে মন বহি যাব। আৰু যেতিয়াই ল' ফিল কৰিবা, আৰু তেতিয়া জ্ঞানৰাজ মটিভেশ্যনটো আছেই। মোৰ সকলো দি প্ৰচেষ্টা কৰিম তোমাক সাহায্য কৰাৰ। অকল তুমি একেৰাহে লাগি থাকা। সময় থাকোঁতে যদি তুমি লিখা পঢ়া কৰি ল'ব পাৰা, তেতিয়াহ'লে এদিন সোণৰ দৰে জিলিকি থাকিবা, নহ'লে শিলৰ দৰে ভাঙি টুকুৰা হৈ যাবা। কি কৰিছা তুমি, সেয়া ক'ত মনোযোগ দি ৰাখিছা? এইটো সপোন সত্য কৰাৰ সময়। কেনেকৈ আৰু ভালদৰে পঢ়িব পৰা যায় সেইটো ভবাৰ সময়, নে জ্বৰ বস্তুৰ দৰে বিচনাত পৰি থকাৰ সময়? আৰে বন্ধু, তুমি এতিয়া ডেকা হৈছা। অনুভৱ কৰি চোৱাচোন তোমাৰ তেজ এতিয়া কিমান গৰম। কল্পনা কৰি চোৱা তোমাৰ এই জোচ দিয়ে তুমি কি কৰিব পাৰিবা, কিমান দূৰ আৰু আগুৱাই যাব পাৰিবা। তেতিয়াহ'লে কিহৰ ইমান অপেক্ষা? যোৱা আৰম্ভ কৰি দিয়া এটা নতুন প্ৰস্তুতিৰ। মজবুত হ'বলৈও ভাল লাগে যেতিয়া এই দুনিয়াখনেই তোমাক কমজুৰি বুলি ভাবে। অকাত বনোৱাৰ জেঠী তেতিয়াই আহে যেতিয়া বহু মানুহেই তোমাক সৰু বুলি ভাবে। কিবা এটা কৰি দেখুৱাবলৈ পগলামি তেতিয়াই উঠে যেতিয়া কোনোবাই আপোনাক বুঢ়া আঙুলি দেখুৱায়। কাৰোবাৰ গালি শুনি কেতিয়াও নিজৰ লক্ষ্য সলনি নকৰিবা, কাৰণ লক্ষ্য সফল হওঁতে নহওঁতেই মানুহৰ বাক্য সলনি হৈ যায়। আৰু এই বদনাম হোৱাৰ ভয় একমাত্ৰ তেওঁলোকেহে পায় যাৰ আগুৱাই যাবলৈ কোনো সাহস নাথাকে। আৰু এইটো জনাই দিব বিচাৰোঁ যে বন্ধু, টপাৰসকলেও অন্য বেলেগ কিতাপ নপঢ়ে। এই একেই কিতাপ তেওঁলোকে বেলেগ ধৰণে পঢ়ে, যি তুমি কেতিয়াও নকৰা। আৰু সেইকাৰণে তুমি কেতিয়াও টপাৰ হ'ব পৰা নাই। তুমি কেতিয়াও টপাৰ হ'ব নোৱাৰিবা, এইটো সত্য নহয়। তুমি বিচাৰিলেই হ'ব পাৰা, কিন্তু সেই বিচৰাৰ মাজত অত্যন্ত চাহিদা থাকিব লাগিব। বন্ধু, এনেধৰণে মই বাৰে বাৰে উভতি আহিম তোমাক পথ দেখুৱাবলৈ। ছ'চিয়েল মিডিয়াৰ ৰং ধেমালিৰ এই ভিৰৰ মাজত তোমাক অলপমান সচেতন কৰি তুলিবলৈ, নিজৰ লক্ষ্যক পাহৰি নগৈ নিজৰ লক্ষ্যক পূৰণ কৰিবলৈ আগুৱাই যাব কাৰণে, তোমাৰ ভিতৰত অক্সিজেন ভৰাবলৈ। বন্ধুসকল, আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। শেষত আপোনালোকলৈ মোৰ এটি অনুৰোধ, যদিহে ভিডিঅ'টো ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। নতুন কোনোবাই চাই আছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি থ'ব, যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ লাভ কৰে। পুনৰ লগ পাম পৰৱৰ্তী অন্য এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।